Good morning, everyone. চৰাইৰ আৱাজবিলাক ইমান ভাল লাগে নহয় জানো? ৰাতিপুৱা 5টা বজাতে ইমান ধুনীয়া কৰি মাতি আছে। এয়া জোতা চাফা কৰিছে স্কুল যাবলৈ আৰু কাপোৰ চাপোৰবিলাক ভাল কৰি লৈছে। স্কুল যাব বহুত দিনৰ মূৰত যাব যে, এইকাৰণে ৰাপটো বহুত বেছি। গা পা ধুৱাই দিলোঁ আৰু সূৰ্যক পানী ঢালিব দিলোঁ। নুমুচিবা এনেকৈ। এয়া স্কুল আজিৰ পৰা ষ্টাৰ্ট 1 আগষ্ট। এয়া ৰেডি আৰু এয়া উঠাই দিছোঁ 6টা বজাত, সোনকালে উঠাই দিছোঁ। চাউল তিয়াই থৈছিলোঁ, চাউল তিয়াই পিঠা নিম বুলি কৈছে। খোলা চাপৰি পিঠা বনাই দিছোঁ আৰু তাৰ ফেভৰেট আৰু পিঠা আৰু ৰুটি এইবোৰ ফেভৰেট হয়, তো পিঠা বনাই দিলোঁ আৰু তাৰ কাৰণে ভাত বহাই দিছোঁ। টেপটেপীয়া ভাত খাই 4টামান হুইচেল মাৰি পিনে তেনেকৈ বনাই দিছোঁ। ওম সূৰ্য আদিত্যই ভাস্কৰাই নমো নমঃ ক'বা ব'লা। হ'ব ডুবাই নিদিবা, হ'ব তুলসী তলত দিবা। কোৱা ওম। এনেকৈ ধৰা, এখন হাতেৰে ধৰা, এইখন হাতেৰে ধৰা, এখন হাতেৰে ধৰা। অঁ এনেকৈ সূৰ্যৰ ফালে চাই কোৱা। কি কৈছে? হনুমানে যেতিয়া অলপমান পানী খালে, বাবুই অলপমান পানী খাইছে। ক'ৰ পৰা খাইছা পানী? নমুৰ গিলাচৰ পৰা। দিয়া একো নহয়, হয় নেকি? হনুমানে ভাল পাব, দিয়া হ'ব দিয়া। দিয়া ব'লা। ৰিক্সা আহি পালেহি, আমি ৰিক্সাত উঠি ল'লোঁ। এতিয়া মই ৰেডি বাবুক স্কুলত আনিবলৈ। বেটাৰী ৰিক্সা আহি পোৱা নাই, আহিলে যাওঁ আৰু। স্কুলৰ পৰা আহি খুব ভাগৰ লাগিছে বাবুৰ, আৰু মোৰো অনা নিয়া কৰোঁতে 4বাৰ অহা যোৱা হয় নহয়। এয়া ভাগৰ লাগি গৈছে মোৰো। আজিলৈ আহিছোঁ, বাই বাই।